আপোনালোকে যদি তেজপুৰ টু কলিয়াবৰ গৈ আছে তেন্তে আপোনালোকৰ লেফ্ট চাইডে থকা এই চামাৰো নামৰ ধাবাখনত সোমাবলৈ কেতিয়াও নাপাহৰিব। এতিয়া মোক ফ'ল' কৰক আৰু ভিতৰলৈ সোমাই গৈ থাকক। প্ৰায়ভাগ মানুহে চিনি পায় এই ধাবাখন, আৰু যিসকলে চিনি নাপায় বা কেতিয়াও আহি পোৱা নাই তেওঁলোকৰ কাৰণে কৈছোঁ, আপোনালোকৰ যদি কেতিয়াবা আহিবলৈ মন যায় তেন্তে মই লোকেশ্যনটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব পাৰিব আৰু আহিব পাৰিব। সম্পূৰ্ণ থলুৱা পদ্ধতি বাঁহ, বেত আৰু খেৰ দি তৈয়াৰ কৰা হৈছে এই ধাবাখন। সোমাই গ'লে কিবা ঘৰলৈ উভতি আহিবলৈ মনেই নাযায়। আৰু এটা ৰুম এক্সট্ৰাকে বনাই থোৱা আছে যাতে এটা পৰিয়ালে নিজৰ খুচি মতে কাৰোৰ পৰা ডিষ্টাৰ্ব নোপোৱাকে খাব পাৰে, আৰু দুখনকে ডাইনিং আছে। আৰু নিজৰ পৰিয়ালৰ লগত কেতিয়াবা এনেকৈ বাহিৰত গৈ সময় কটাই ভালো লাগে দিয়কচোন। খোৱাৰ উপৰিও এনেকে বহি কথাও পাতিব পাৰিব আপোনালোকে। আৰু মই তাত খাইছিলোঁ মোৰ প্ৰিয় হাঁহৰ মাংস, আৰু এইফালে আলু মটৰ, আলু পিটিকা, চালাড, আচাৰ, নেমু, ঢেৰ কিবা কিবি দিছিলে। খোৱাৰ কথাটো নকওঁ, কিন্তু আপোনালোকে এবাৰ গৈ চাব, ওলাই আহিব মনেই নাযাব। মোৰো যোৱা নাছিলে। আৰু আজিলৈ আহিছোঁ, বাই।